নমস্কাৰ, মই ডাক্তৰ সংগীতা দত্ত, মনোৰোগ চিকিৎসক, আৰু আজি আমি কথা পাতিবলৈ ওলাইছো পিতৃ-মাতৃ আৰু শিশুসকলৰ মাজৰ সম্বন্ধৰ বিষয়ে। আজি বৰ্তমান যুগত বা আধুনিক যুগত প্ৰত্যেকটো সম্বন্ধই জটিল হৈ পৰিছে আৰু বহুতো পিতৃ-মাতৃয়ে মোৰ ওচৰলৈ আহি মোক কয় যে তেওঁলোকৰো তেওঁলোকৰ সন্তানটিৰ সৈতে সম্বন্ধ যথেষ্ট জটিল হৈ পৰিছে। নিশ্চয় সেইটো সঁচা কথা। আচলতে সম্বন্ধবিলাক জটিল এই কাৰণে হৈ পৰিছে কাৰণ পিতৃ-মাতৃ বা অভিভাৱকে কোৱা মতে তেওঁলোকৰ সন্তানটি আজিকালি অবাধ্য হৈছে, তেওঁলোকৰ সন্তানটি আজিকালি ইণ্টাৰনেটত বেছিকৈ সময় কটোৱা হৈছে, তেওঁলোকৰ কথা মানি নচলে, পঢ়া-শুনা তেওঁলোকে যেন অৱহেলা কৰিবলৈ ধৰিছে, অতি কম বয়সতে তেওঁলোকে প্ৰেমজনিত সম্বন্ধত সোমাই পৰিছে, বহু সময়ত তেওঁলোকে ৰাগিয়াল বস্তু সেৱন কৰিবলৈ ধৰিছে, বিশেষকৈ কিশোৰ অৱস্থাত, আৰু বহু সময়ত তেওঁলোকে দাবী ধমকি দি মাক দেউতাকৰ পৰা কিছুমান বস্তু আদায় কৰিবলৈও শিকিছে। নিশ্চয় এইবিলাক জটিল কথা। এই জটিলতাৰ পৰা হাত সাৰি চলিবলৈ আমি কেইটামান কথা খুব গুৰুত্ব সহকাৰে শুনা আৰু বুজা উচিত। প্ৰথম কথা হ'ল, আমি আমাৰ সন্তানটিৰ সৈতে সুন্দৰ সম্বন্ধ এটা গঢ়িবলৈ যে বিচাৰোঁ সেইটো আমি এৰাতিৰ ভিতৰতে কৰিব নোৱাৰোঁ। এই প্ৰক্ৰিয়াটো আৰম্ভ হয় আমাৰ শিশুটিৰ তিনি কম বয়সৰ পৰা। অতি কম বয়সৰ পৰাই আমি আমাৰ শিশুটিৰ সৈতে এটি বন্ধুত্বপূৰ্ণ সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰা উচিত। এই বন্ধুত্বপূৰ্ণ সম্বন্ধ স্থাপন হ'ব যদি আমি নিয়মীয়াকৈ তেওঁলোকক কোৱালিটি টাইম দিবলৈ সক্ষম হওঁ। বৰ্তমান যুগত মাক দেউতাকসকল খুবেই ব্যস্ত হৈ পৰিছে আৰু সেই ক্ষেত্ৰত তেওঁলোকে ল'ৰা ছোৱালীক খুব কম সময় দিবলৈ পায়। কিন্তু সুখবৰ এইটো যে আমি কিমান সময় দিছোঁ সেইটো ডাঙৰ কথা নহয়, আমি কি ধৰণে সময় দিছোঁ সেইটোহে গুৰুত্বপূৰ্ণ। কোৱান্টিটি টাইম প্ৰয়োজনীয় নহয়, কোৱালিটি টাইমহে প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। অৰ্থাৎ আপুনি যদি দিনৰ দিনটো বাহিৰত কাম কৰি ঘৰলৈ উভতি আহিছে, আপোনাৰ সন্তানটিক লগ পাইছে, তেওঁক সোধক দিনটো তেওঁ কি কৰিলে, ঘৰত বা স্কুলত, কাক লগ পালে, কি খেলিলে, কি পৰীক্ষা হ'ল, কোনটো ক্লাছত তেওঁক কি শিকালে, ইত্যাদি ইত্যাদি। তেতিয়া আপোনাৰ সন্তানটিয়ে বুজি পাব যে আপুনি তেওঁৰ জগতৰ এটা অংশ। বহু সংখ্যক মাক দেউতাকে এটা খুব ডাঙৰ ভুল কৰে। যিহেতু তেওঁলোক ভাগৰুৱা হৈ উভতি আহে ঘৰলৈ বা ঘৰৰ কাম থাকিলেও ভাগৰুৱা হৈ থাকে, তেওঁলোকে নিবিচাৰে যে সন্তানটিয়ে তেওঁলোকক আমনি কৰক। সেইকাৰণে সন্তানটিক ব্যস্ত ৰাখিবলৈ তেওঁলোকে সন্তানটিৰ হাতত এটি স্মাৰ্টফোন গতাই দিয়ে। তাৰ ফলত সন্তানটিয়ে আপোনাক আমনিটো নকৰিব, কিন্তু সন্তানটিয়ে লাহে লাহে নিজৰ জগত এখন নিজেই সৃষ্টি কৰি লয়। সেই স্মাৰ্টফোনটোৰ মাজেৰে বা ইণ্টাৰনেটৰ মাধ্যমেৰে তেওঁলোকে গেম খেলিবলৈ ধৰে, ইউটিউব ভিডিঅ' চাবলৈ ধৰে, অন্য কিছুমান বস্তুত তেওঁলোকে লিপ্ত হৈ পৰে, যিটো ক্ৰমান্বয়ে তেওঁলোকৰ বয়স বঢ়াৰ লগে লগে তেওঁলোকৰ মানসিকতা আৰু তেওঁলোকৰ ব্যক্তিত্ব গঠনত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলায়। সেই ধৰণে কেতিয়াও শিশুটিৰ সৈতে ভুল নকৰিব। উভতি আহি আধা ঘণ্টাই হওক, এঘণ্টাই হওক, শিশুটিক সময় দিয়ক আৰু সেইখিনি সময়ত আন কোনো কামেই আপোনাৰ যেন নাথাকে। তেওঁৰ সৈতে কথা পাতক, তেওঁলোকক সাধু কথা কওক, তেওঁলোকৰ সৈতে কিবা এটা খেলক, লুডু খেলক, কেৰম খেলক, তেওঁলোকৰ সৈতে ছবি আঁকক বা তেওঁলোকে সংগীত চৰ্চা কৰি থাকোঁতে কাষতে বহি তেওঁলোকক প্ৰশংসা কৰক। তাকে আমি কম কোৱালিটি টাইম। লগতে আহি পৰে শৃংখলাবদ্ধতাৰ কথা। ডিচিপ্লিন বুলি ক'লে আমি ডেমক্ৰেটিক ডিচিপ্লিনৰ কথা বুজাওঁ। অৰ্থাৎ শিশুটিক শিকাই দিয়া হয় যে তুমি বিচৰা মতে তোমাক কিছুমান কথা আমি কৰিবলৈ দিম, অৰ্থাৎ তোমাক কিছুমান অধিকাৰ আমি দিম, কিন্তু তোমাৰ কিছুমান দায়িত্ব থাকিব। অৰ্থাৎ ৰাইটছ আৰু ৰেছপনচিবিলিটিজৰ বিষয়ে তেওঁক অৱগত কৰোৱা হয় অতি কম বয়সৰ পৰাই। তেওঁ ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ বুজিবলৈ ধৰে যে কেৱল মই বিচৰাটো হ'লেই নহ'ব, মোৰ মাহঁতে বিচৰাটোও মই কৰিব লাগিব, তেতিয়াহে মই বিচৰাটো মই পাম। এইটো এটা অভ্যাসলৈ পৰিণত কৰিব লাগিব। গতিকে ডেমক্ৰেটিক ডিচিপ্লিনৰ মাধ্যমেৰেহে আমি সন্তানটিক ভাল দিশত বা ভাল এটা দিশত আগুৱাই নিব পাৰিম।
বহু সংখ্যক পিতৃ মাতৃয়ে ল'ৰা ছোৱালীয়ে যি বিচাৰে তাকে তেওঁলোকক দিয়ে, যাক আমি পাৰ্মিচিভ ডিচিপ্লিন বুলি কওঁ, আৰু এটা সময়ত তেনেকুৱা এটি সন্তানক তেওঁলোকে নিয়ন্ত্ৰণেই কৰিব নোৱাৰা হৈ যায়। আৰু বহু সংখ্যক পিতৃ মাতৃয়ে ইমানেই কাঢ়া শাসন কৰে, যাক আমি অথৰিটেৰিয়ান ডিচিপ্লিন বুলি কওঁ, যে ল'ৰা ছোৱালী তেওঁলোকৰ বিৰুদ্ধে থিয় দিয়ে, তেওঁলোক খঙাল হৈ পৰে, বা কেতিয়াবা তেওঁলোকে হয়তো খুব মানি চলাৰ নিচিনাকৈ হয়তো অভিনয় কৰিব পাৰে, কিন্তু মাক দেউতাকৰ আঁৰত বা চকুৰ আঁৰত তেওঁলোকে কিছুমান এনেকুৱা নকৰিবলগীয়া কামো কৰি পেলায়। গতিকে অথৰিটেৰিয়ান ডিচিপ্লিন বা কাঢ়া শাসন বা পাৰ্মিচিভ ডিচিপ্লিন বা একেবাৰে ঢিলা হৈ যোৱাটো কেতিয়াও সঠিক ভাৱে শৃংখলাবদ্ধতা অৱলম্বন কৰা হ'বই নোৱাৰে। তৃতীয় কথা যিটো আহি পৰে সেইটো হ'ল আপুনি আপোনাৰ শিশুটিৰ আদৰ্শ ব্যক্তি হয় নে নহয়। হ'বলৈ চেষ্টা কৰক ৰোল মডেল এজন। ৰোল মডেল যদি আপুনি বিচাৰিছে আপোনাৰ শিশুটিয়ে মিছা কথা নকওক, আপুনি নিজেও মিছা কথা নক'ব। যদি আপুনি আপোনাৰ শিশুটি উগ্ৰ হোৱাটো নিবিচাৰে, আপুনি ঘৰত উগ্ৰ ব্যৱহাৰ নেদেখুৱাব। যদি আপুনি নিবিচাৰে যে আপোনাৰ শিশুটিয়ে ফেচবুকত বহুত সময় কটাওক, তেতিয়াহ'লে আপুনি নিজেও তেনেকুৱা কৰ্মত লিপ্ত নহ'ব, যাতে আপোনাৰ শিশুটিয়ে আপোনাক অনুকৰণ কৰি সঠিক দিশত জীৱনত আগুৱাই যাব পাৰে। ইয়াৰ বাহিৰে শিশুটিৰ মনৰ জগত আৰু শিশুটিৰ জগতখন বয়সৰ লগে লগে যথেষ্ট পৰিৱৰ্তিত হৈ থাকে। সেই পৰিৱৰ্তনৰ সৈতে আমি খাপ খাই চলিবলৈ শিকিব লাগিব। আমাৰ শিশুটিক আমি এজন ব্যক্তি হিচাপে মানি ল'বলৈ শিকিব লাগিব। কিবা সমস্যা থাকিলে তেওঁলোকক সমস্যা কেনেকৈ সমাধান কৰে তাৰ বিষয়ে অৱগত কৰাব লাগিব। তেওঁলোকক আমি শিকাব লাগিব জীৱনত জীয়াই থকাৰ কৌশল বা লাইফ স্কিলছ। সেই লাইফ স্কিলছৰ ভিতৰত কমিউনিকেশ্যন স্কিলছ, ছ'চিয়েল স্কিলছ, প্ৰব্লেম সলভিং স্কিলছ, কনফ্লিক্ট ৰেজলিউশ্যন স্কিলছ, এছাৰ্টিভনেছ ট্ৰেইনিং বা ইম'চনেল ইণ্টেলিজেঞ্চ, এই নানান ধৰণৰ কৌশলৰ কথা আমি তেওঁলোকক সৰুকালৰে পৰা অৱগত কৰাব লাগিব। কেতিয়াও শিশুটিৰ সন্মুখত নিজৰ যদি কিবা সমস্যা আছে বা এহাল দম্পতীৰ মাক দেউতাকৰ কিবা সমস্যা আছে, কাজিয়া পেচাল পৰাপক্ষত শিশুটিৰ সন্মুখত নকৰিব। এনেকুৱা কোনো ব্যৱহাৰ শিশুটিৰ আগত নেদেখুৱাব যিটো ব্যৱহাৰ আপুনি শিশুটিৰ পৰা নিবিচাৰে। আৰু শিশুটিৰ যেতিয়া জগতখন ডাঙৰ হ'বলৈ ধৰিব, তেওঁ কিশোৰ অৱস্থাত ভৰি দিব, তেতিয়া তেওঁক তত্বাৱধান কৰক অকণমান বেলেগ ধৰণে। এই মাক দেউতাকে শিশুটিৰ পিছত পুলিচৰ নিচিনাকৈ লাগি থাকিব নালাগে, কিয়নো আপোনালোকৰ শিশুটি চোৰো নহয়। কিন্তু তত্বাৱধান কৰক মানে তেওঁলোকে ইণ্টাৰনেটত কিনো চাইছে, তেওঁলোকৰ লগ বন্ধুবিলাক ভালেই নে বেয়া সংগ তেওঁলোকে লৈছে, এই কথাবিলাক অকণমান মনোযোগ দিয়াটো খুব প্ৰয়োজনীয়। যদি আপোনাৰ শিশুটিক আপ্ৰাণ আপোনালোকে চেষ্টা কৰাৰ পিছতো বা যত্ন লোৱাৰ পিছতো তেওঁৰ যদি পঢ়া শুনাত তেওঁ পৰা নাই, কিবা কাৰণত সফল হ'বলৈ পৰা নাই, তেওঁ পঢ়া শুনাত দুৰ্বল, বা তেওঁৰ যদি এনেকুৱা কিছুমান আচৰণ দেখুৱাইছে যে তেওঁ আপোনাৰ বিৰুদ্ধে থিয় হৈছে বা কিছুমান অসামাজিক কামত লিপ্ত হৈছে, তেতিয়াহ'লে ততাতৈয়াকৈ এজন মনোৰোগ চিকিৎসক বা কাউন্সেলৰৰ কাষ চাব। কেতিয়াবা শিশুটিৰ ব্যৱহাৰত যদি কিছুমান নতুন পৰিৱৰ্তন আপোনালোকে দেখিবলৈ পাইছে, যেনেকৈ কোঠাৰ ভিতৰতে নিজকে আবদ্ধ কৰি ৰাখিছে, আগতে পঢ়াত ভাল আছিল, নতুনকৈ ফলাফল বেয়া হ'বলৈ ধৰিছে, আগতে খুব অমায়িক আছিল, নতুনকৈ উগ্ৰ হ'বলৈ ধৰিছে, তেতিয়াও তেওঁ কিবা এটা মানসিক সমস্যাত ভুগি থাকিব পাৰে, তেতিয়াও কিন্তু মনোৰোগ চিকিৎসকৰ কাষ চাপিবলৈ কুণ্ঠাবোধ নকৰিব। আপোনাৰ শিশুটি জন্ম হওঁতে সুন্দৰকৈ জন্ম হৈছে, এটি সুন্দৰ মন আৰু এটি সুন্দৰ আত্মা লৈ। যি সমস্যাৰ সৃষ্টি হৈছে সাধাৰণতে সেয়া আমি দিয়া পৰিৱেশ আৰু আমাৰ সমাজে দিয়া পৰিৱেশৰ ফলতহে হয়। খুব কম সংখ্যক শিশুৰে জন্মগতভাৱে কিছুমান তেওঁলোকে সমস্যা লৈ আহে। আমি জন্মগতভাৱে যিখিনি সমস্যা লৈ আহিছে সেইখিনি আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কিন্তু যিখিনি আমি তেওঁলোকক দিব পাৰোঁ পৰিৱেশ, সেয়া পৰিয়ালটোৰ ভিতৰৰ পৰিৱেশেই হওক বা সমাজৰ পৰিৱেশেই হওক, সেইখিনি আমাৰ কিছু ক্ষেত্ৰত আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত থাকে। গতিকে নেচাৰ ভাৰ্চাছ নাৰ্চাৰৰ কথা ক'লে আমি নেচাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, কিন্তু নাৰ্চাৰ আমি নিশ্চয় নিয়ন্ত্ৰণ কৰিব পাৰোঁ। সেই ক্ষেত্ৰত আহক আমি আমাৰ সন্তানটিক এটি সুন্দৰ পৰিৱেশ দিওঁ, যাতে তেওঁৰ বৰ্তমান আৰু ভৱিষ্যতটো সুন্দৰ হয়। আমাৰ এই ভিডিঅ'টি লাইক কৰিবলৈ বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এবাৰ আপোনালোকৰ মাজত উপস্থিত হওঁহি আন এটি বিষয় লৈ। তেতিয়ালৈ নমস্কাৰ।